লগত দেখা পোৱা গৈছে যে ছাত্ৰ ছাত্ৰী ইণ্টাৰনেল এক্সপিৰিয়েঞ্চৰ গতিকে সামগ্ৰিকভাৱে এই বিষয়টোৰ ওপৰত কি ক'ব আপুনি? বিহালী মহাবিদ্যালয়ে আজি কিছুদিন ধৰি তেওঁলোকৰ ৰূপালী জয়ন্তী বৰ্ষৰ লগত সংগতি ৰাখি বিভিন্ন ধৰণৰ কাৰ্যসূচী গ্ৰহণ কৰি আছে আৰু আজি বিশেষকৈ এই মহাবিদ্যালয়ে মুক আৰু স্বয়ম যি দুটা এতিয়া বৰ্তমান কেন্দ্ৰীয় চৰকাৰে ডিজিটেল পদ্ধতিত বা ইণ্টাৰনেট আদিৰ সহায়েৰে শিক্ষা গ্ৰহণ কৰাৰ বাবে ছাত্ৰ ছাত্ৰীয়ে যাতে নিজৰ মোবাইল ফোন বা এইবিলাক সঁজুলি ব্যৱহাৰ কৰি বিভিন্ন ধৰণৰ পাঠ্যক্ৰমৰ জ্ঞান লাভ কৰিব পাৰে তাৰ এটা ব্যৱস্থা কৰিছে আৰু সেই ব্যৱস্থাসমূহ কেনেকৈ ছাত্ৰ ছাত্ৰীলৈকে পहुঁচাই দিয়া যায় বা শিক্ষকসকলে কেনেকৈ ছাত্ৰ ছাত্ৰীক সহযোগিতা কৰিব পাৰে গোটেই যিবিলাক তাৰ টেকনিকেল বিষয় এই টেকনিকেল বিষয়বিলাক আচলতে ব্যাখ্যা কৰিবৰ কাৰণে আমি গুৱাহাটী বিশ্ববিদ্যালয়ৰ HRDCৰ সঞ্চালক ডক্টৰ যোগেন কলিতা ডাঙৰীয়া আৰু আমাৰ নেহুৰ এগৰাকী এইবিলাক বিষয় সম্পৰ্কৰ বিশেষজ্ঞ তেখেত অমৰীশ ৰেড্ডি তেখেত আহিছিলে আৰু এই দুগৰাকীৰ সহযোগত আজি আমি বিহালী মহাবিদ্যালয়ত এই দুটা বিষয় সম্পৰ্কে ছাত্ৰ ছাত্ৰী অৱগত কৰাৰ লগতে এই অঞ্চলৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষকসকলেও আহি ইয়াত যোগদান কৰিছে কেইবাগৰাকী অধ্যক্ষও আহিছে গতিকে আমি ভাবিছোঁ যে বিহালী মহাবিদ্যালয়ৰ এই পদক্ষেপ অতি গুৰুত্বপূৰ্ণ আৰু সময়ৰ লগে লগে আমি যি ডিজিটেল এডুকেশ্যন ছিষ্টেম আছে সেইটোৰ লগত আমি আগবাঢ়ি যাব লাগিব এটা সাংঘাতিক ধৰণৰ কম্পিটিশ্যনৰ যুগ প্ৰতিযোগিতাৰ যুগ আৰু দ্ৰুত গতিত জ্ঞান লাভ কৰাৰ বা ছাত্ৰ ছাত্ৰীলৈকে আমি সকলো ধৰণৰ তথ্য পহুঁচাই দিয়াৰ এটা যুগ গতিকে এই সময়ছোৱাৰ এই সকলো সুবিধা যাতে আমাৰ গ্ৰামাঞ্চলৰ ছাত্ৰ ছাত্ৰীসকলে গ্ৰহণ কৰিব পাৰে শিক্ষকসকলে গ্ৰহণ কৰিব পাৰে সেই উদ্দেশ্য সন্মুখত ৰাখি আজি গোটেই অনুষ্ঠানটো কৰা হৈছে মই ভাবিছোঁ এইটো বিহালী মহাবিদ্যালয়ৰ সময়ত পুথিগত জ্ঞান ছাত্ৰ ছাত্ৰীয়ে লাভ কৰি যে শিক্ষিত হৈছে স্বাভাৱিকতে ইয়াত কৰ্মশালাৰ জৰিয়তে দেখা পোৱা গৈছে যে পুথিগত শিক্ষাৰ বাহিৰেও বহি যি সমাজখনৰ